Hi guys, welcome to my new another vlogs. আজি ভিডিওটি ৰাস্তাৰ পৰা কৰিছো। আজি গৈ আছো এনাই ঘৰলৈ পৰি আৰু মই আৰু প্ৰথমতে যাম পানীতোলা বৰনামঘৰ তাৰ পিছত এনাই ঘৰলৈ যাম। পানীতোলা বৰনামঘৰ হেৱা ভেগি লৈ এনাই ঘৰলৈ যাম। তো ভিডিওটি আপোনালোকে শেষলৈকে চাব আৰু ভাল লাগিলে লাইক শেয়াৰ এণ্ড মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো এনাই ঘৰলৈ বহুত দিন যোৱা নাই। এনাই অলপ অসুখীয়া হৈ আছে। 2 বছৰ হৈ গ'ল পেৰালাইজ হৈ আছে। এখন হাতৰ এটা ভৰি কাম নকৰা হৈ আছে। হুইয়ে থাকে উঠিব পৰা নাই। তো আপোনালোকে দেখি হয়তো দুখ লাগিব পাৰে। লৈ যাওঁ তো সেৱা ভেগি ল'বলৈ। তো বলক আজি ভিডিওটি আৰম্ভ কৰোঁ। পৰি একদম বগা বগা ড্ৰেছ পিন্ধি ৰেডি। হাই বুলি কৈ দিয়া। कौन है ये लोग कहाँ से आते हैं? তো গাইছ আহি পাই গ'লো সি পানীতোলা বৰনামঘৰ এয়া দেখিবলৈ পাইছে। তো সেৱা ভাগি লৈ লওঁ তাৰপিছত আপোনালোকক ভিতৰৰ অংশ দেখাই আছোঁ। বলক চাই থাকক। ধুতি পিন্ধি গামোচালৈ একেবাৰে ৰেডি হ'লোঁ। নামঘৰৰ ভিতৰলৈ যাম। ভিতৰ অংশলৈ গৈ আছোঁ। ভিতৰত দেখাওঁ আপোনালোকক। এয়া ভিতৰৰ গেটখন চব ফুলেৰে কি ধুনীয়া সজাই থৈছে। আমি বেক চাইডে যাম চাকি জ্বলাবলৈ। দেখাই আছোঁ। আজি মানুহ আছে, প্ৰায় মানুহ আছে। কিমান আছে ভিতৰত গ'লেহে গম পাম। চাকি জ্বলাই আছে অলৰেডি ৰাতিপুৱাৰ পৰা। আমি অহা দেৰি হ'ল অলপ। যি কি নহওক গাইজ আমি ওলাই আহিলোঁ। চাকি বন্তি জ্বলাই মেলি চাহ খালোঁ। চাহ খাই মেলি ওলাই আহিলোঁ আৰু এতিয়া আমি এনাই ঘৰলৈ যাম। এনাইক দেখাম আপোনালোকক। প্ৰথমতে বাহিৰৰ পৰা আকৌ ভালদৰে আপোনালোকক নামঘৰটো দেখাই দিছোঁ। এইফালে চাওক গেটৰ বাহিৰত কি ধুনীয়াকৈ এইবিলাক বনাই থোৱা আছে। তো গাইজ মামা ঘৰ আহি পাই গ'লোহি আৰু এনাইক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এনাইক দেখিও বেয়া লাগি গ'ল কাৰণ 3 বছৰ ধৰি ভুগি আছে। তো পেৰালাইজ হৈ পৰি আছে। তো এটা হাত আৰু এটা ভৰি কামেই নকৰে। তো দেখিলে বহুত বেয়া লাগে। দেখিলে কান্দে ভাল হৈ যাব বুলি কৈ থাকোঁ। কিন্তু কি কৰিম, আজি কৈছে কি মোৰ বাৰু ভাল নহয় বুলি কৈছে। ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিম যাতে এনাইক সুস্থ কৰি দিলে। তথাপিও ডক্টৰে হাত দাঙি দিলে ভাল নহ'ব বুলিয়ে কৈছে। কিন্তু তথাপিও মনটোৱে নামানে ন। আৰু বহুত কষ্টত আছে। বিচনাতে লেট্ৰিন কৰে, পেচাব কৰে, মামাই চাফা কৰে। মামাটো এতিয়া নামঘৰত থাকি গ'ল। বহুত কষ্ট হয়। কিন্তু কি কৰিব, ভগৱানৰ ওপৰত এৰি দিছে।
মান আনছেন ঠেলা ঠেলা এবেগ মান আনছেন আছে হয়নে চেনা না সেইটোৱে কৈছোঁ আপুনি চানা এবেগ মান আনছেন চেৰা এবেগ মান চেনা কেলে চেনা কেলে আমি লৈ যাম ক'লে ঘৰলে চেনা কেলে অ' খাবলৈ